বিনাশী হেজাৰ সপোনে মেলে পাখি শিক্ষাৰ পোহৰে এন্ধাৰ বিনাশী আনিম নতুনৰ আবাহন আমাৰ কাক পথাৰ জাতীয় বিদ্যালয় আমি তোমাৰে সন্তান তোমাক জনাম প্ৰণাম তোমাক জনাম প্ৰণাম জ্ঞানৰ হলিতা জ্বলাই শিক্ষাগুৰু পৰিচালনা কমিটিৰ সদস্যসকল, শ্ৰদ্ধা শিক্ষক-শিক্ষয়িত্ৰীসকল, ইয়াত উপবিষ্ট শ্ৰদ্ধাৰ অতিথিসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই অনুষ্ঠানটোত ভাগ ল'বলৈ সুযোগ এটা দিলে। মই কাৰ কাৰণে কম ইমান ঠিক কৰিব পৰা নাছিলোঁ অকণমান আগলৈকে, কাৰণ অকণমান ল'ৰা-ছোৱালীখিনিও আছে আৰু মিনিং অফ লাইফ বুলি কিতাপখনত তেওঁ বিশ্বৰ প্ৰায় 100জনমান এনেকুৱা ডাঙৰ ডাঙৰ পণ্ডিত বা ডাঙৰ ডাঙৰ মানুহ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত, তেওঁলোকৰ এই উত্তৰবিলাক কিতাপখনত পৰিচয় দিয়া। অৰ্জুনে ক'লে মই দ্ৰোণাচাৰ্যৰ শিষ্য, তেতিয়া তেওঁ ক'লে মই তোমাক পৰিচয় দিবলৈ কৈছোঁ। তেওঁ কৈছে মোৰ পৰিচয় সেইটোৱে, মই যিখন বিদ্যালয়ত পঢ়ি আছোঁ, যি মোৰ গুৰু, সেয়ে মোৰ পৰিচয় আৰু সেয়ে মোৰ মহত্তম পৰিচয়, সেয়ে মোৰ ডাঙৰ পৰিচয়। মই অকলে মোৰ কোনো পৰিচয় থাকিব নোৱাৰে, মোৰ গুৰু মোৰ পৰিচয়। সেইকাৰণে যেতিয়া কোনো এখন শিক্ষানুষ্ঠানে ভাল কাম কৰি থাকে, সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ বুলি কৈ ছাত্ৰী বুলি কৈ এটা মহৎ গৌৰৱ অনুভৱ কৰে। ঠিক তেনেকে সেই বিদ্যালয়খনৰ পৰা পাৰ হৈ যোৱা কোনো ছাত্ৰ যেতিয়া ক'ৰবাত চিনাকি দিবা, সেই চিনাকিটো তোমাৰ আন যেতিয়া চিনাকি থাকিব, গোটেই চিনাকিখিনিৰ লগত তোমাৰ শিক্ষানুষ্ঠানৰ চিনাকিটো তাত থাকিব লাগে। মই এইখন বিদ্যালয়ৰ ছাত্ৰ, এইখন মহাবিদ্যালয়ৰ ছাত্ৰ আৰু এইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ, সেইটো মোৰ পৰিচয়। আৰু সেই পৰিচয় আমি গৌৰৱ কৰিবলৈ শিকিব লাগে। আৰু যেতিয়া আমি তাত আচলতে ইণ্টাৰনেলি আন্তৰিকভাৱে সংযোগ হৈ থাকোঁ, সেই বিদ্যালয়খনৰ লগত, সেই মহাবিদ্যালয়খনৰ লগত আন্তৰিকভাৱে সংযোগ হৈ থাকোঁ, এই আন্তৰিক সংযোগে মোক ভিতৰৰ পৰা সমৃদ্ধ কৰি ৰাখে। এইটো এটা চৰ্ত। মই এইখিনি কথাকে কৈছোঁ, বেলেগ কথা কোৱা নাই। যিসকল এতিয়া ছাত্ৰ-ছাত্ৰী পঢ়ি আছে তেওঁলোককো মই অনুৰোধ কৰোঁ,